Welcome back to my YouTube channel DEWAN Sir Tutorial. DEWAN Sir Tutorial YouTube channel toলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে আসাম পুলিচ এসিস্ট্যান্ট জেইলৰ ৰিক্ৰুটমেন্ট পদৰ সংখ্যা এলিজিবল ক্ৰাইটেৰিয়া আদি সকলো বিষয়ে বিতংভাৱে আপোনালোকৰ সৈতে শেয়াৰ কৰিম। গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও আপোনালোকে সকলোতকৈ আগত পায় আৰু ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ইয়াত পদৰ সংখ্যা দিয়া আছে 32। অৰ্গেনাইজেশ্যন নেম ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ড SLPRB। লাষ্ট ডেট ইয়াৰ লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখত। ভেকেন্সি 32 পোষ্ট। নেম অফ দ্য পোষ্ট এসিস্ট্যান্ট জেইলৰ আৰু এপ্লিকেশ্যন মোড হৈছে অনলাইন। জব কেটেগৰী পুলিচ জব। জব লোকেশ্যন আসাম। হু কেন এপ্লাই অল আসাম। অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰে আৰু ইয়াৰ যেটো পদৰ কেটেগৰী যে মেল ফিমেল টোটাল এই হিসাবত আনৰিজাৰ্ভৰ মেলৰ কাৰণে দিয়া আছে 22, ফিমেলৰ কাৰণে 1, OBC MOBCৰ কাৰণে মেলৰ কাৰণে 3টা, ফিমেলৰ কাৰণে 9, ST হিলছৰ কাৰণে মেলৰ কাৰণে 2টা, ফিমেলৰ কাৰণে 9, ST প্লেনৰ কাৰণে মেলৰ কাৰণে 3টা, ফিমেলৰ কাৰণে 9, HCৰ কাৰণে মেল 1, ফিমেল 9। গতিকে টোটাল হৈছে 32 পোষ্ট। ইয়াৰ যেটো এলিজিবল ক্ৰাইটেৰিয়া টু নেশনালিটি ইণ্ডিয়ান হ'ব লাগিব আৰু পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত নাম থাকিব লাগিব আৰু ক্যান্ডিডেটজনে অসমীয়া কথা ফ্লুয়েন্টলি ক'ব পাৰিব লাগিব। এজ লিমিট 21 ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশন দিয়া আছে। SC ST ৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ আৰু 2 বছৰ এক সাৰ্ভিসমেনৰ কাৰণে। আৰু ইয়াৰ যেটো এডুকেশনাল কোৱালিফিকেশন যিকোনো বিভাগত গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টস সায়েন্স বা কমাৰ্স যিকোনো এটা বিভাগত ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা আৰু ইনষ্টিটিউট এফিলিয়েটেড টু এ ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা কি হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব। ইয়াৰ যেটো সিলেকশন প্ৰসেস হৈছে PST, PET, মেডিকেল টেষ্ট, রিটেন টেষ্ট, ওৰেল অর ভাইভা, ফাইনাল মেৰিট লিষ্ট হ'ব। ইয়াৰ যেটো হাইট জেনাৰেল OBC MOBC আৰু HCৰ কাৰণে হাইট দিয়া আছে 162.56 সেন্টিমিটাৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 144.94 সেন্টিমিটাৰ। ST হিল আৰু প্লেনৰ কাৰণে 160 সেন্টিমিটাৰ ফৰ মেল এণ্ড 142 সেন্টিমিটাৰ ফৰ ফিমেল। চেষ্ট অনলি মেল। জেনারেল OBC MOBC HC ST প্লেন ইয়াৰ কাৰণে 80 সেন্টিমিটাৰ নৰ্মেল আৰু এক্সপেন্ডেড 85 সেন্টিমিটাৰ আৰু ST হিলছৰ কাৰণে 78 সেন্টিমিটাৰ নৰ্মেল আৰু 83 সেন্টিমিটাৰ এক্সপেন্ডেড। ফিজিক্যাল এফিসিয়েন্সি টেষ্ট 40 মাৰ্কস থাকিব আৰু ইয়াত দুটা ইভেন্টস থাকিব। মেল ক্যান্ডিডেটৰ ৰেসৰ কাৰণে 1600 মিটাৰ আৰু সময় 450 সেকেন্ড। লং জাম্পৰ কাৰণে 335 সেন্টিমিটাৰ আৰু 3টা চান্স পাব। ফিমেল ক্যান্ডিডেটৰ কাৰণে 800 মিটাৰ ৰেস আৰু 240 সেকেন্ড। লং জাম্প 244 সেন্টিমিটাৰ 3টা চান্স পাব। রিটেন টেষ্টৰ কাৰণে 100 মাৰ্কস থাকিব আৰু প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে 1 মাৰ্ক থাকিব আৰু ইয়াত কোনো নেগেটিভ মাৰ্কিং There will be a negative mark of half mark for each wrong answer. Wrong answer হলে এটা অলপ সতৰ্ক হ'ব লাগিব, হাফ মাৰ্ক কৰি নেগেটিভ হ'ব, মাইনাস হ'ব। লজিক্যাল রিজনিং এপ্টিটিউড ইংলিশ কম্প্রিহেনশন matters relating to history and culture of Assam and India and general knowledge এই কেটা বিষয়ৰ ওপৰত ইয়াৰ যেটো রিটেন টেষ্ট এটো হ'ব। ক্যান্ডিডেট উইল use black or dark blue ball pen to answer OMR sheet. OMR sheetত লিখাৰ কাৰণে blue বা black pen ব্যৱহাৰ কৰিব লাগিব, ball point pen। আৰু কোৱেশ্চন পেপাৰ অসমীয়া, বড়ো, বেংগলী আৰু ইংলিশত হ'ব। আৰু কেনেদৰে এপ্লাই কৰিব ইয়াৰ কাৰণে
আপোনালোকে ASLPRB ৱেব পৰ্টেলত যাব লাগিব আৰু স্ক্ৰল ডাউন কৰি এপ্লাই অনলাইন লিংকত ক্লিক কৰিব লাগিব এটা ৱেব পেজ ওপেন হ'ব আৰু তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশনৰ ডিটেইলছ ভৰাব লাগিব পাসপোৰ্ট সাইজ ফটো সিগনেচাৰ আৰু ডকুমেন্টছখিনি আপলোড কৰিব লাগিব তাৰ পিছত ফাইনাল সাবমিট কৰিব লাগিব আৰু প্ৰিন্ট আউট এটা ওলাব সেই প্ৰিন্ট আউটটো আপুনি লগত ৰাখিব লাগিব আৰু ইয়াৰ যেটো স্টাৰ্টিং ডেট এপ্লাইৰ কাৰণে এটো 7 জানুৱাৰীৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰীৰ 5 তাৰিখলৈকে গতিকে এই ভিডিওটোৰ জৰিয়তে মই এইখিনি কথা আপোনালোকৰ সৈতে শেয়াৰ কৰিলো গতিকে এনে ধৰণৰ ভিডিও আপোনালোকে পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও আপোনালোকে সকলোতকৈ আগত পায় তো আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ